আসাম ষ্টাডি চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ মই আন এটা ভিডিঅ'। আজি ভিডিঅ'টোত মই বুৰঞ্জী সাহিত্য সম্পৰ্কে আলোচনা কৰিবলৈ আহিছোঁ। বুৰঞ্জী সাহিত্য সম্পৰ্কে থকা প্ৰথমটি প্ৰশ্ন আছে 1 নম্বৰ, অসমৰ বাহিৰৰ দেশৰ দুখন বুৰঞ্জীৰ নাম লিখা। অসমৰ বাহিৰৰ দুখন বুৰঞ্জী হ'ল ত্ৰিপুৰা বুৰঞ্জী আৰু পাটচা বুৰঞ্জী। তাৰ পাছত মই প্ৰশ্ন বনোৱা নাম মই ডাইৰেক্ট পইণ্ট ৱাইজত লিখি গৈছোঁ। 2 নম্বৰ আছে, বৰপাহী বুৰঞ্জীত লক্ষ্মীসিংহ ৰজাৰ ৰাজত্বৰ কথা উল্লেখ আছে। 3 নম্বৰ, ডক্টৰ সূৰ্যকুমাৰ ভূঞা সম্পাদনা কৰা বুৰঞ্জী হ'ল হাথৰি অসম বুৰঞ্জী, কামৰূপ বুৰঞ্জী, টুংখুঙীয়া বুৰঞ্জী আৰু দেওধাই অসম বুৰঞ্জী। 4 নম্বৰ, চকৰিফিটি বুৰঞ্জী লক্ষ্মীসিংহ ৰজাৰ দিনত নুমলী বৰগোহাঁই ৰাজমন্ত্ৰীয়ে লিখিছিল। 5 নম্বৰ, শিৱসিংহ ৰজাই মনোহৰ বাইলুং ফুকনক বুৰঞ্জী সংকলন কৰিবলৈ আদেশ দিছিল। 6 নম্বৰ, দৰং ৰাজবংশাৱলীত সূৰ্যখৰি দৱজ্ঞই কোচ ৰজাসকলৰ বিৱৰণ দিছিল। অৰ্থাৎ দৰং ৰাজবংশাৱলীখন লিখিছিল সূৰ্যখৰি দৱজ্ঞই। তাৰ পাছত আছে, দৰঙৰ ৰজা সমুদ্ৰনাৰায়ণৰ আদেশত বলদেৱ সূৰ্যখৰি দৱজ্ঞই শিৱ বংশাৱলী বা ৰাজবংশাৱলী ৰচনা কৰিছিল। এইখনে দৰং ৰাজবংশাৱলী নামেৰে প্ৰকাশিত হয়। অৰ্থাৎ দৰং ৰাজবংশাৱলীখন আগতে আমি শিৱ বংশাৱলী বা ৰাজবংশাৱলী নামেৰেহে জনা গৈছিল আৰু পাছত সেইখনৰ নাম পালেহি দৰং ৰাজবংশাৱলী। আৰু এই বংশাৱলীখনে সমুদ্ৰনাৰায়ণৰ বংশাৱলী নামেৰে পৰিচিত। আৰু ছাৰ এডৱাৰ্ড গেইট চাহাবৰ মতে লক্ষ্মী নাৰায়ণৰ বংশাৱলী নামেৰে পৰিচিত। এখন সমুদ্ৰনাৰায়ণৰ বংশাৱলী নামেৰে পৰিচিত হ'লেও এডৱাৰ্ড গেইটে আকৌ সেইখনক লক্ষ্মী নাৰায়ণৰ বংশাৱলী নামেৰেহে চিনাকি দিব খোজে। ইয়াৰ ৰচনাকাল আমানত উল্লাহ চৌধুৰীৰ মতে 1791 চন আৰু এডৱাৰ্ড গেইটৰ মতে 1806 চন। 7 নম্বৰ, অসম বুৰঞ্জী পুথি পুৰন্দৰ সিংহই ৰাধানাথ দাস বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকনৰ হতুৱাই ৰচনা কৰিছিল। 8 নম্বৰ, আহোম ৰজা চুকাফাই অসমত প্ৰৱেশ কৰি মোহন বাইলুঙক অসমৰ গুৰুতৰ কথাবোৰ লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল। 9 নম্বৰ, ডক্টৰ সূৰ্যকুমাৰ ভূঞাই বুৰঞ্জীবোৰক 3টা ভাগত ভাগ কৰিছে। প্ৰথম, ভগদত্তৰ পৰা আৰম্ভ কৰি চুকাফাৰ আগমনৰ আগলৈকে কামৰূপৰ হিন্দু ৰজাসকলৰ বিক্ষিপ্ত বিৱৰণ। 2 নম্বৰ, 1228 চনত চুকাফাৰ আগমনৰ পৰা 1826 চনত আহোম ৰাজত্বৰ পৰিসমাপ্তি বা 1838 চন বা তাৰ পিছৰ কথাও সামৰি আহোম ৰজাসকলৰ বুৰঞ্জী। 3 নম্বৰ, অসমৰ বাহিৰে অন্য দেশসমূহৰ বুৰঞ্জী। 10 নম্বৰ, ৰূপিত আৰু উকুট হ'ল আহোম বুৰঞ্জীৰ প্ৰকাৰভেদ। আহোম বুৰঞ্জীৰ দুটা প্ৰকাৰভেদ পোৱা যায়, এটা হ'ল ৰূপিত আৰু আনটো হ'ল উকুট। 11 নম্বৰ, আহোম ৰাজধানীৰ সম্ভ্ৰান্ত অসমীয়া কথিত গদ্যৰ নিদৰ্শন পোৱা দুখন বুৰঞ্জীৰ নাম হ'ল পুৰণি অসম বুৰঞ্জী আৰু টুংখুঙীয়া বুৰঞ্জী। 12 নম্বৰ, বুৰঞ্জীৰ কথা শুকান হাৰচাল নহয় বুলি ডক্টৰ সূৰ্যকুমাৰ ভূঞাই কৈছিল। 13 নম্বৰ, দেওধাই বুৰঞ্জী 3খন বুৰঞ্জীৰ সমষ্টি। প্ৰথমখন হ'ল দেওধাই বুৰঞ্জী, দ্বিতীয়খন দাঁতিয়লীয়া বুৰঞ্জী আৰু 3 নম্বৰখন হ'ল বাঁহগৰীয়া বুৰঞ্জী। 14 নম্বৰ, ত্ৰিপুৰা বুৰঞ্জী ৰুদ্ৰসিংহই ত্ৰিপুৰালৈ কটকী ৰূপে পঠোৱা ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে 1724 চনত প্ৰণয়ন কৰিছিলে। গতিকে আজি বুৰঞ্জী সাহিত্য সম্পৰ্কে মই দিলোঁ 14টা প্ৰশ্ন। ইয়াৰ উপৰিও যদি মই আৰু কিবা পাওঁ, মোৰ বহীত মই যিখিনি লিখা আছিলে, যিখিনি পঢ়িছিলোঁ মই সেইখিনি দিলোঁ, আৰু যদি নতুনকৈ কিবা পাওঁ আকৌ দিব চেষ্টা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।